শিবায় নমঃ। ফুল নাকি উঠুক ন এবার বেলেগ বনাইছে। হনুমান গোকুল গমন এইখিনিতে এটি সম্বৰ্ধনা অনুষ্ঠান আছে কলনী সংগীত শিল্পী প্ৰভাত হালদাৰ কৰিছিল যে এখনি ফুলাম গাঁওচা সম্বৰ্ধনা জনাব নামাকৰণ আমাৰ সমিতিৰ উপসভাপতি তপন ঠাকুৰদেৱ ধন্যবাদ ঘটনা বোধ বনালো আগতে এইটোৱে মেইন আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল কিন্তু বেছি ডাঙৰ হৈছে কিন্তু ভাল হৈছে চাউণ্ডটো থাকিলে আৰু ভাল আলোচনী গীত তেখেতৰ এই গীতটো গাবলৈ লৈছোঁ ত্ৰিভুৱন দৰ্শন চকুদাৰ নৱদ বধ নথকা অনুভৱ সিদিনা অশ্ৰু অ'কে ঠিক আছে গাইছোঁ অথবা অনুভৱ যিদিনা মনে মই নথকা অনুভৱ অশ্ৰু বিগলি মনে এটা হল মেন মণ্ডপ নির্জন জামা
ধন্যবাদ তেখেতৰ সৃষ্টিত অকণমান আওৰাইছোঁ ঢোল মাতিবলৈ সময় ল'ব আকৌ এটি গীত গাইছোঁ তাৰপিছত মই মোৰ অনুষ্ঠান সামৰণি মাৰিছোঁ পিছত আকৌ বহুতো মন্তব্য আছে কৰ্ণপুত্ৰ বিশ্বসেনৰ লগত শ্ৰদ্ধাৰ সমবায় ৰাইজ আপোনালোকৰ পৰা আমি কিছু সময় লৈছোঁ আপোনালোকে জানি যে যোৱাবেলিৰ পৰা জয়দাৰা আমি মিষ্টাৰ আঞ্চলিক গান সমিতিয়ে এইবিলাক কৰিছোঁ এয়া হৈছে চেল্ফি প্ৰতিযোগিতা ৰাধাকৃষ্ণ এইবুলি চেল্ফি প্ৰতিযোগিতা এইফালে চোৱা পুৰস্কাৰ দুটি আমি প্ৰদান কৰিবলৈ ওলাইছোঁ প্ৰথমতে মই ফলাফল ঘোষণা কৰিবলৈ ওলাইছোঁ নগদ ধন ৩০০০ টকা লাভ কৰিবলৈ ওলাইছোঁ ড্ৰাইভৰ এয়া পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সভা আৰু প্ৰথম পুৰস্কাৰটি প্ৰদান কৰিছে আমাৰ ৰাজুত কমিটিৰ অন্যতম সাংস্কৃতিক সম্পাদক শ্ৰী সৌৰভ নৰসিংহ বামন এয়া প্ৰথম পুৰস্কাৰ আগবঢ়াইছে ৰাম ৰাম চেল্ফি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ প্ৰদান কৰিছে সৌৰভ দাসে সাংস্কৃতিক সম্পাদক আমি পৰৱৰ্তী সময়ত তেখেত আহিলে পদ্ধতি প্ৰদান কৰিম ধন্যবাদ এক্সট্ৰাকৈ এইটো মিৰ্জাতহে কৰিছে দেই আকৌ অকণমান সময় লৈছোঁ আপোনালোকৰ পৰা আমাৰ মাজত সি উপস্থিত হৈছে সি ইনফৰটেইনমেণ্ট 24/7ৰ দুগৰাকী ব্যক্তি কৃষ্ণ এয়া হ'ল মিৰ্জা এগৰাকী হৈছে